Hello everyone, welcome to my channel. মই আজি অকমান ওলাই গৈছিলোঁ, ফুৰি আহিলোঁ। এতিয়া ঘৰত মাটন আনি থৈছে, মাটনখিনি বনাম। একদম ঘৰুৱা সিম্পল মানে সহজ পদ্ধতিত বনাম ঘৰত খাবৰ কাৰণে। নাজানো কেনেকুৱা হয় আৰু পিছে মাটনৰ ৰেচিপি আছে, মই আপোনালোকক বনাই দেখাই থাকিম মোৰ চেনেলত। এতিয়া চাওঁ এতিয়া আজি কেনেকুৱা হয়। যদি মাটনখিনি খাবলৈ টেষ্টি হয় মই ভিডিঅ'টো আপলোড কৰিম, আৰু যদি মাটনখিনি খাবৰ কাৰণে ভাল নহয় তেতিয়া মই আপলোড নকৰোঁ। এতিয়া চাওঁ বনাই পেলাই। ফ্ৰেণ্ডছ, মাটনখিনি খুবেই ধুনীয়া হৈছিলে, টেষ্টি হৈছিলে, খুব সোৱাদ হৈছিলে খাবৰ কাৰণে। সেইটো কাৰণে ভাবিলোঁ মই আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তো আহকচোন চাওঁ মই কেনেকৈ বনালোঁ। একেবাৰে সহজ পদ্ধতিত প্ৰেছাৰ কুকাৰত বনাইছোঁ। এইখিনি বনাবলৈ মই আধা কিলো মাটন ল'লোঁ, আৰু 3টা পিঁয়াজ লৈছিলোঁ, স্লাইচ কৰি ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। 2 চামুচ আদা নহৰু বটা, 2টা পকা জলকীয়া লৈছিলোঁ, আৰু আলু কেইটামান সৰু সৰুকৈ খালি বেছিকৈ কাটি দিলে মই ইয়াতে বেছি আলু নিদিম। এখন কেৰাহী খুব গৰম কৰি তাতে 2 টেবুল চামুচ মিঠাতেল দিলোঁ, 2 টেবুল স্পুন মাষ্টাৰ্ড অইল দি দিছোঁ মই। তাতে পিঁয়াজখিনি গৰম তেলত দি দিলোঁ, আৰু তেলতে মই অকণমান হিঙো দি দিম, যিহেতু হিং ভাল। বেছি মছলা ইউজ কৰিলে মাছত নহয় মাংসত হিং দি দিলে মানে গেছ আদি প্ৰব্লেমটো নহয়, হজম হৈ যায় সোনকালে। এইখিনি ধুনীয়াকৈ মই হেতা এখন দি পেলাই লৰাই ধুনীয়াকৈ গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজি তাতে মই মছলাখিনি দি দিম। এয়া অকণমান হালধি দি দিছোঁ, বেছি নহয়, আধা চামুচতকৈ অকণমান কম দিছোঁ। আৰু ইয়াতে মই 2 চামুচ জিৰা পাউডাৰ দি দিম, 1.5 চামুচমান ধনিয়া পাউডাৰ দিম। এইখিনি ঘৰতে পিচি লোৱা জিৰা ধনিয়া পাউডাৰ। এয়া জিৰা পাউডাৰ দিছোঁ 2 চামুচ, আৰু ধনিয়া পাউডাৰ 1.5 চামুচ দিছোঁ। এতিয়া পকা জলকীয়া 2টাও দি দিলোঁ তাতে। এইখিনি লৰাই তাতে 1 চামুচ নহয়, আধা চামুচমান ৰেড চিলি পাউডাৰ দি দিছোঁ, আৰু 1 চামুচ কিটচেন কিং মছলা দি দিছোঁ। পিঁয়াজখিনি গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজি 2 চামুচ মই নিমখ দি দিছোঁ, সল্ট 2 টিস্পুন এড কৰি দিছোঁ। এয়া ধুনীয়াকৈ গল্ডেন ব্ৰাউন কালাৰ হৈ গ'ল পিঁয়াজখিনি, তেলটো এৰি দিছে পিঁয়াজখিনি। এতিয়া মই মাংসখিনি এইটো সময়তে দি দিম। মাংসখিনি দি পেলাই খুব ধুনীয়াকৈ মছলাখিনিৰ সৈতে মাংসখিনি লৰাই হেতাৰে 10 মিনিটমানৰ কাৰণে মাংসৰ পৰা ওলোৱা পানীটো শুহিবলৈ দি দিম। এয়া ধুনীয়াকৈ লৰাই পেলাই ঢাকন দি 10 মিনিটৰ কাৰণে দি দিম, বহাই দিম। মিডিয়াম টু ল' ফ্লেমত ৰাখিব এইখিনি সময়তে জুইটো গেছৰ। এতিয়া এইখিনি সময়তে মই 2টা ডাঙৰ ইলাচি পিচি থলোঁ, মাংসখিনিত লাষ্টত মই দি দিম ইলাচিকেইটা। ধুনীয়াকৈ হৈ গৈছে, মাংসৰ পৰা পানীটো শুহি গৈছে। এতিয়া আলুখিনি বেছি সৰুকৈ কটাৰ কাৰণে এতিয়া আলুখিনি দি পেলাই অকণমান ভাজি নলওঁ, একচুৱেলি মাংসখিনিৰ লগত মিক্স কৰিয়েই মই এতিয়া প্ৰেছাৰ কুকাৰত ভৰাই দিম মাংসখিনি। খুব জলদি, খুব সহজ পদ্ধতিত এনেকৈ মাটন সোনকালে হৈ যায় আৰু খাবলৈ খুব ধুনীয়া হয়। এয়া প্ৰেছাৰ কুকাৰত দি মই 4টা চিটি দি পেলাই নমাই দিম। ইয়াতে এতিয়া 3 কাপমান পানী মই দি দিম।
এতিয়া গেছত 4টা চিটি কাৰণে বহাই দিম। আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে ভৱিষ্যতে সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া 4টা চিটি দিয়াৰ পিছত মাংস ঢাকনটো পৰি গৈছে। চাইছোঁ খুব ধুনীয়া, এয়া দেখিছে কেনেকুৱা ধুনীয়া সুন্দৰ ৰং হৈছে মাংসখিনিত। এতিয়া এইখিনি সময়তে মই ইলাচি 2টা পিচি থৈছিলোঁ যে অকণমান ডালচেনি পাউডাৰৰ সৈতে দি দিলোঁ। দি পেলাই 1 মিনিটমান গেছটো জ্বলাই সেইখিনি মিক্স হ'বলৈ অকণমান উতলাই দিম। উতলাই দিয়াৰ পিছত মাংস আমাৰ ৰেডিয়ে হৈ গ'ল, খাবৰ কাৰণে হৈ গ'ল। এয়া কেনেকুৱা ধুনীয়া কালাৰ হৈছে। আৰু মোৰ হাতত ৰেচিপি আছে, আমি কেনেকৈ আলহী আহিলে ঘৰত স্পেচিয়েল ৰেচিপি বনাওঁ মাটন, সেইখিনি মই আপোনালোকক আগবঢ়াই থাকিম। মোৰ চেনেলটো চাই থাকিব আৰু এনেকৈ মাংস বনাই খাবচোন। মাটন কেনেকুৱা পায় জনাব কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি। এয়া ধুনীয়া হৈ গৈছে। এয়া আমি ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকে যাৰ যেনেকুৱা পচন্দ তেনেকৈ খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে, পৰঠাৰ লগতো খাব পাৰে। এয়া আমি ভাতৰ লগতে খাম এতিয়া। মই অকণমান টেষ্ট কৰি চাইছিলোঁ, খুবেই ধুনীয়া টেষ্টি হৈছে। এয়া এতিয়া আমি খাম। মাটন আমাৰ ৰেডি হৈ গৈছে। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আটাইলৈকে। আৰু সকলোৱে মোক বহুত ছাপোৰ্ট দিছে বন্ধুসকল, সেইকাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ ইমান কম সময়তে ইমান মৰম দিয়াৰ কাৰণে। থেংক ইউ।